ওয়েলকাম বন্ধুসকল টেক আসামত আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আন এখন নতুন টিউটোৰিয়েল ভিডিঅ' আৰম্ভ কৰিছোঁ। মই আজি আপোনালোকক শিকাম যে আপোনাৰ মোবাইলৰ পৰা যিকোনো সিম কাৰ্ডৰ সিৰিয়াল নম্বৰ এন্ড্ৰইড এপ্লিকেশনৰ দ্বাৰা কেনেকৈ উলিয়াব পাৰি। তাৰ পিছত সেই সিৰিয়াল নম্বৰটোৰ দ্বাৰা ইউপিসি নম্বৰ কেনেকৈ উলিয়াব পাৰি এটো আপোনালোকক সবিশেষ এখন ভিডিঅ'ত চাব পাৰিব। তেতিয়া হলে আহক আৰম্ভ কৰোঁ। হাই বন্ধুসকল, প্ৰথমতে আপুনি আপোনাৰ মোবাইলত এপ্লিকেশন মেনুত গৈ প্লে ষ্ট'ৰখন ওপেন কৰি ল'ব। হয়, প্লে ষ্ট'ৰ এইটো ওপেন কৰি লওক। তাৰ পিছত ইয়াত সাৰ্চ দিয়ক সিম serial number ICCID ইয়াত ক্লিক কৰিম। আৰু ইয়াৰ লগে লগে সাৰ্চ দিয়াৰ লগে লগে আপুনি এটা এপ্লিকেশন পাব, এন্ড্ৰইড এপ্লিকেশন। আৰু যেটো ৰেটিংস হওক 4.3 ষ্টাৰ দিয়া হৈছে আৰু একেবাৰে এমবি কম 1.1 MB, মানে একেবাৰে এমবি কম। এইটো ইনষ্টল কৰি লওক। আৰু এইটো ইনষ্টল হোৱাৰ পিছত ওপেন কৰি লওক। এইটো এলাউ কৰি দিয়ক। হয় বন্ধুসকল, ওপৰত চাওক ICCID1 ICCID2 যেহেতু মোৰ মোবাইলত দুটা সিম কাৰ্ড আছে, এটা বিকল হৈ আছে আৰু এটা চলি আছে। ইয়াত দুইটাৰ আইডি নম্বৰ ওলাইছে। এতিয়া আপুনি যেটো সিম কাৰ্ডৰ আইডি ল'ব ইয়াৰ পৰা 5টা নম্বৰ লাষ্টৰ ইয়াত চাওক 2 নম্বৰটো ICCID 52270 এইটো ল'ম। আৰু লাষ্টৰ এই 5টা নম্বৰৰ দ্বাৰা আমি কি কৰিম, ইউপিসি জেনাৰেশন নম্বৰটো উলিয়াম। ওকে, আৰু কেনেকৈ উলিয়াম এটা আপোনালোকে চাব পাৰিব। তাৰপৰা বেক কৰি আপুনি প্ৰথমতে যাব লাগিব গুগল ক্ৰমত। গুগল ক্ৰম আৰু ইয়াত লিখক সার্চ বাটনত লিখিব ইউপিসি জেনারেশন বুলি লিখি সার্চ দিব। ওকে, আৰু ইয়াৰ লগে লগে প্ৰথমতে দেখা পাইছে আপুনি ইউপিসি জেনারেশন এয়ারসেল। যেহেতু মোৰ সিম কাৰ্ডখন এয়ারসেল, গতিকে এয়ারসেল নম্বৰটোৰ ইউপিসি কোড উলিয়াম। আৰু ইয়াত ক্লিক কৰাৰ লগে লগে এখন নতুন পেজ খোল খাইছে আৰু ইয়াত আপুনি চাব পাৰিব জেনাৰেট ইউপিসি ফৰ এয়ারসেল নম্বৰ। ইয়াত মোৰ এয়ারসেল নম্বৰখন দি দিওঁ। তাৰ পিছত সিম নম্বৰ, সিমৰ লাষ্টৰ নম্বৰটো দি দিম 52270। আৰু ইয়াত দিছে সাৰ্কল, সিলেক্ট সাৰ্কল। ইয়াত আপোনাৰ ষ্টেট সিলেক্ট কৰক। মোৰ যেহেতু আসাম, ইয়াত আসামত ক্লিক কৰিম। আৰু ইয়াত সিলেক্ট কৰাৰ লগে লগে ইয়াত দেখা পাইছে আপোনালোকে, মই জুম কৰি দেখাই আছোঁ। চাওক ইউপিসি ইজ DS949456। আৰু বন্ধুসকল, যদি আপোনালোকৰ মোবাইলৰ পৰা আপোনাৰ সিম কাৰ্ডৰ সিৰিয়াল নম্বৰ নাইবা ইউপিসি কোড নোলায়, তেতিয়াহ'লে আপোনাৰ সিম কাৰ্ডখন কনভাৰ্ট কৰিব নোৱাৰিব। আৰু বন্ধুসকল, এতিয়াই আপুনি আপোনাৰ সিৰিয়াল নম্বৰটো আৰু ইউপিসি কোডটো উলিয়াই ল'বলৈ চেষ্টা কৰক। ইতিমধ্যে যেহেতু বহুতো সিম কাৰ্ড বিকল হৈ গৈছে, আপোনাৰটো হ'ব পাৰে। বন্ধুসকল, যদি মোৰ এইখন ভিডিঅ' আপোনাৰ অলপো ভাল লাগে তেতিয়াহ'লে প্লিজ শ্বেয়াৰ কৰক, লাইক কৰক আৰু ছাবস্ক্ৰাইব কৰক মোৰ এই সৰু চেনেলখন। ধন্যবাদ।